নমস্কাৰ আপুনি Axom News চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অলিম্পিকত ভাগ ল'ব নোৱাৰিব তৃতীয় লিংগৰ এথলেটে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে কৰে এই ঘোষণা 2028ৰ লছ এঞ্জেলছ অলিম্পিকৰ পূৰ্বে এই নিৰ্দেশনা জাৰি মহিলা খেলুৱৈসকলৰ যোগ্যতা নিৰ্ণয় কৰিবলৈ এতিয়াৰে পৰা কৰিব লাগিব SYRI জিন স্ক্ৰিনিং নামৰ জিনীয় পৰীক্ষা মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা চলি আছে ইটোৰ পাছত হিটু আক্ৰমণ মধ্যপ্ৰাচ্যত চলি থকা ইৰাণ কেন্দ্ৰিক যুদ্ধৰ ভয়াবহতাৰ বিষয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ডিজিটেল সংবাদ নগাঁও মাত্ৰ 10 মাহৰ ভিতৰতে নগাঁৱৰ বিশেষ পক্সো আদালতে এজন শিশু যৌন নিৰ্যাতনকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছে 2025 চনৰ 6 মেত সামগুৰিৰ এখন চাহ বাগিচাত সংঘটিত শিশু যৌন নিৰ্যাতনৰ ঘটনাত অভিযুক্ত মিন্টু তিৰ্কিক দোষী সাব্যস্ত কৰি আদালতে বিহিছে এই ৰায় লগতে 20,000 টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব 772 গৰাকী প্ৰাৰ্থীয়ে মুঠ 815 গৰাকী প্ৰাৰ্থীয়ে 134টা সমষ্টিত 1339খন মনোনয়ন দাখিল কৰিছিল মনোনয়ন পত্ৰ পৰীক্ষাৰ পিছত 789 গৰাকী প্ৰাৰ্থী যোগ্য বুলি বিবেচিত হৈছিল 789 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 67 গৰাকীয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমটো দিনত কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন ডিজিটেল সংবাদ মিৰ্জা 29 নং পলাশবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যই আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি স্বৰূপে আজি সমষ্টিটোৰ কেইবা ঠাইতে পৃথকে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ডিজিটেল সংবাদ ঢেকিয়াজুলি শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহুগুৰি অঞ্চলৰ পিঠাখোৱা লিখক গাঁৱত পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুনাচ আৰু ধুনবাদনৰ 21 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ডিজিটেল সংবাদ বাক্সা আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমটো দিনত বাক্সা জিলাৰ 41 নং মানস সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা ডক্টৰ মামুনি দেৱীয়ে আজি আনুষ্ঠানিকভাৱে তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে ডিজিটেল সংবাদ হিলচৰত আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ অভিযানত এগৰাকী নাইজেৰিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে বিশেষ তথ্যৰ ভিত্তিত হিলচৰৰ শিলংপট্টি এলেকাত চলাফুৰা কৰি থকা অৱস্থাত ধৃত বিদেশীজনক আটক কৰে আৰক্ষীয়ে ধৃত ব্যক্তিজনৰ নাম এমেকা আছেডো বুলি জানিব পৰা গৈছে ডিজিটেল সংবাদ দক্ষিণ সালমাৰা মানকাছৰ আগন্তুক বিধানসভা নিৰ্বাচনলৈ দক্ষিণ সালমাৰা মানকাছৰ জিলাৰ মানকাছৰ সমষ্টিত ৰাজনৈতিক পৰিৱেশে এক নতুন ৰূপ লৈছে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই আজি অনুষ্ঠিত কৰা এখন সংবাদমেলত প্ৰকাশ কৰে যে সমষ্টিটোৰ বাবে মুঠ 7 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল কিন্তু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিনা এই সংখ্যা 6 লৈ হ্ৰাস পাইছে ডিজিটেল সংবাদ ধেমাজি বৃহস্পতিবাৰে সন্মিলিত মিত্ৰজোঁটৰ নেতৃত্বক লগত লৈ ধেমাজিত কংগ্ৰেছ দলে এক বিশাল নিৰ্বাচনী সমাদল অনুষ্ঠিত কৰে প্ৰায় 5 সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত 15 নং ৰাষ্ট্ৰীয় পথত ধেমাজি বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোণোৱালে শক্তি প্ৰদৰ্শন কৰে ডিজিটেল সংবাদ শিৱসাগৰ জিলাত অসমীয়া প্ৰতিদিন কাকত জ্বলাই দিয়া ঘটনাক গৰিহণা দিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে সংগঠনটোৱে এই ঘটনাক তীব্ৰ নিন্দা জনাই তৎকালে দোষীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুই ডিজিটেল সংবাদ ৰহা আজি 61 নং ৰহা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁও মণ্ডল বিজেপিৰ মণ্ডলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে কমাৰগাঁও মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ জ্যোতি পাটৰে ডিজিটেল সংবাদ বিশ্বনাথ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিশ্বনাথ জিলাত কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে আজি পুনৰ বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিটো এগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ডিজিটেল সংবাদ উদলগুৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিনত উদলগুৰি জিলাৰ এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে প্ৰাৰ্থীগৰাকী হৈছে জিলাখনৰ 45 নম্বৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ গণৱানা গণতন্ত্ৰ দলৰ মনোনীত প্ৰাৰ্থী সহন গৌৰ ডিজিটেল সংবাদ দবকা হোজাই জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পদ্ধতিবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ সুইপৰ ব্যৱস্থাপনাত ভোটাৰসকল বিশেষকৈ নৱ ভোটাৰ তথা প্ৰথমবাৰৰ ভোটাৰসকলৰ মাজত ভোটাধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হৈছে
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 2026 উদযাপনৰ লগত সংগতি ৰাখি যুৱ ভোটাৰসকলৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে উডালি আলহাজ সুনাই বিবি চৌধুৰী মহাবিদ্যালয় আৰু দবকাৰ হাজী আনফাৰ আলী মহাবিদ্যালয়ত নৈতিক ভোটাদান আপোনাৰ ভোট আপোনাৰ দায়িত্ব শীৰ্ষক দুখন সেমিনাৰ আয়োজন কৰা হয়।